এইবিলাক কথা মোক চম্ভালি কবা দেই তুমি অন ৰেকৰ্ড কৰি আছা এইটো কথা কাম বাংলাদেশী কথা কৈছা চম্ভালি কথা কবি তুমি কাম বাংলাদেশী তই কাম বাংলাদেশী কথা কৈছা এই এটা গুন্ডামি বেলেগক দেখাবি হা মানুহৰ ঘৰত এই গুন্ডামি বেলেগক দেখাবি বিৰা এই সভ্য আলোচনা চক্ৰতে এনেকুৱা সভ্য মানুহ কথা নকৰিব আজি এনেকুৱা সভ্য মানুহ এনেকুৱা আলোচনা চক্ৰ ৰাখি দেখিব লাগিব খেদাটো তহঁতৰ জেলত থাকিব লাগিব সভ্য মানুহ নকৰিবি অসভ্য মানুহ কিবা আছে ঠিক আছে ঠিক আছে তাত ইমান সাহস চিনি নাপায় কাক বাংলাদেশী কবাইছে আরে কোৰ্টত লগ ধৰিম তোক কাক বাংলাদেশী কৰিছ তোক কোৰ্টত লগ ধৰিম ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে সাহস ক'ত পালি লাহে পূৰ্বপুৰুষে মাতিলে কৰিলে জান মাতিম নহয় তই কি বুলি ভাবিছ পূৰ্বপুৰুষৰ ইতিহাসটো শুনিলে বাংলাদেশী মানুহে ইয়াত ভাৰতৰ সংবিধানৰ নিয়ম নীতিৰ কথা কব হা এইবিলাক নিয়ম নীতি বাংলাদেশত গৈ কওকগে কোন বাংলাদেশী মানুহৰ কথা কৈছে আপুনি আপুনি কোন বাংলাদেশী মানুহৰ কথা কৈছে সবকে খেদিম মোৰ কথা কোন বাংলাদেশী মানুহৰ কথা কৈছে আপুনি নহয় নহয় কোন বাংলাদেশী মানুহৰ সংবিধানৰ কথা কৈছে তুমি নিজে বাংলাদেশী আমি খেদিম হা এইবিলাক কথা মোক চম্ভালি কবা দেই তুমি অন ৰেকৰ্ড কৰি আছা এইটো কথা কাম বাংলাদেশী কথা কৈছা তুমি চম্ভালি কথা কবি তুমি কাম বাংলাদেশী তই কাম বাংলাদেশী কথা কৈছ এই এটা গুন্ডামি বেলেগক দেখাবি হা মানুহৰ ঘৰত এই গুন্ডামি বেলেগক দেখাবি বিৰা এই গুন্ডামি বেলেগক দেখাবি এইবিলাক অভদ্ৰামি নকৰিবি অভদ্ৰামি নকৰিবি ইয়াত কি বুলি ভাবিছ নিজক কি বুলি ভাবিছ যাক তাক যি কথা কবি ষ্টুপিড কথা কব আহিছে বাংলাদেশী বুলি কৈছে অন ৰেকৰ্ড এই ভিডিঅ' ক্লিপ লাগিব মোক তে বাংলাদেশী কথা কৈছে ষ্টুপিড শৰম নাই বাংলাদেশৰ তই কাক কৈছ বাংলাদেশী তই জানো কোন বাংলাদেশৰ পৰা ইয়াত তই কোন হয় আরে ঘৰৰ চৌকা নজৰ চান্দা নিদিয়ে সেইবিলাক মানুহে ইয়াত আমাক স্বীকৃতি পাইছে চান্দা যদি খাবলৈ আহিছে ইয়াত হা ঠিক আছে ঠিক আছে ঠিক আছে আচলতে তহঁতৰ নাই বাংলাদেশী গুৱাহাটীৰ পৰা আহি আছো পোৱাগে নাই তই যা কথা পাইছো হয় হয় না না প্লিজ 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 এই শব্দবোৰ ব্যৱহাৰ নকৰিব এই শব্দবোৰ ব্যৱহাৰ নকৰিব সভ্য আলোচনা চক্ৰতে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে কি দাদা চুক্তি তৰ্ক কৰিম কিনাৰ কিজনৰ লগত পাতি লওক ঠিক আছে ঠিক আছে ঠিক আছে তাত ইমান সাহস সি চিনি নাপায় কাক বাংলাদেশী কবাইছে আৰে কোৰ্টত লগ ধৰিম তোক কাক বাংলাদেশী কৰিছ তোক কোৰ্টত লগ ধৰিম ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে সাহস ক'ত পালি লাহে পূৰ্বপুৰুষে মাতিলে কৰিলে জান মাতিম নহয় তই কি বুলি ভাবিছ পূৰ্বপুৰুষৰ ইতিহাসটো শুনিলে তই ভয়ে খাবি ঠিক আছে সালা দেশ সংবিধান বিৰুদ্ধে কৰি কাৰণে কিবা এটা কথা ক'বলৈ আইনগত কথা এটা ক'লে তেওঁলোকে বাংলাদেশী ক'ব ঠিক আছে ইমানখিনি সাহস আমি বাংলাদেশৰ পৰা অহা মানুহৰ লগত যুক্তি তৰ্ক নকৰো কোন বাংলাদেশৰ পৰা আহিছে কোন আহিছে বাংলাদেশৰ পৰা কি কথা ক'ব আহিছে দীক্ষিত শৰ্মা ডাঙৰীয়া দীক্ষিত শৰ্মা ডাঙৰীয়া এওঁ ডাঙৰ কথা কৈছে কিন্তু এই অসভ্যজনক প্ৰত্যুত্তৰ দিয়া হ'ব এই সভ্যজনক প্ৰত্যুত্তৰ দিয়া হ'ব এইখন দেশৰ নাগৰিক এইখন দেশৰ নাগৰিকক 2005 চনৰ পৰা প্ৰত্যুত্তৰ দি আছো হৈছে এই বুঢ়া আঙুলি দেখাই দিছো এই ধিঙৰ সময়ত গৈ বাংলাদেশীক বিলাক তেওঁলোকে হেৰিত যাব নিদিয়ে ইটাৰ ভাটাত তাৰপিছত ইটাৰ ভাটাত কিয় কাম কৰি আছিল ক'ত বেগদৰত কি আলোচনা হৈছিল সিহঁতৰ কিহৰ কাৰণে পাৰে কথা ক'বলৈ আহিছা সেইবিলাক কথা নকবি কোনে ক'ত কিমান আৰে এইবিলাক মানুহক যদি আপুনি পানিচমেণ্ট দিবলৈ আছে তেতিয়াহ'লে চৰকাৰৰ জোতাৰ তলত অলপমান পইচা লগাই দিলে হ'ব সিহঁতে ইমান জোতা চেলেকে ৰাতি গৈ এই চৰকাৰখনে ইমান জোতা চেলেকে সিহঁতে এই চৰকাৰখনে যি কাম কৰে তাত সিহঁতে জাপি পৰে আজি উৰিয়াম ঘাটত যে 50,000 মানুহ উচ্ছেদ কৰে 50,000 মানুহ যেতিয়া উচ্ছেদ কৰিছে তেতিয়া তেওঁলোক ক'ত যায় এই 50,000 মানুহ যেতিয়া উচ্ছেদ হোৱা নাই উৰিয়াম ঘাটত তেতিয়ালৈকে তেওঁলোকে কিয় মাত নামাতে আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট যে সব দখল কৰিব হা 50,000 মানুহ কিয় খিলঞ্জীয়া মানুহে অসমৰ বনাঞ্চল কি য'তে মন যায় ত'তে থাকিম আমি সেইটো কথা অকল খিলঞ্জীয়া মানুহ আছে নেকি তাত উৰিয়াম ঘাটত অকল খিলঞ্জীয়া মানুহ আছে নেকি ঠিক আছে 50,000 মানুহৰ ঠিক আছে
তই নোৱাৰিবি আমি থাকিম হ'ব হ'ব শৃংখল চলিয়া মই আহিম হ'ব হ'ব মই বুজি পাইছো হ'ব প্ৰত্যুত্তৰ দিয়া ল'ব হ'ব ইমতিয়াজ হুছেইন মই ঠিক আছে মই কল্যাণ গগৈৰ ওচৰলৈ আহিছো শৃংখল চলিয়া আপোনাৰ ভিডিঅ'টোৰ কিছু আমি অকমান প্ৰব্লেম পাই আছো আপুনি যদি কিছু নেটৱৰ্ক থকা জেগাত ঠিক আছে হয় মই বুজি পাইছো কল্যাণ গগৈৰ ওচৰলৈ মই আহিছো কল্যাণ গগৈৰ ওচৰলৈ প্লিজ কল্যাণ গগৈ মই আঁতৰি দিছো দেই ঠিক আছে হ'ব মই আহি আছো প্লিজ ইমতিয়াজ হ'ব কল্যাণ গগৈ কওক নাপাৰে বাংলাদেশীৰ লগত কথা ঠিক আছে কল্যাণ গগৈ মই শৃংখল মই আপোনাৰ ওচৰলৈ পুনৰ আহি আছো আপুনি লাইনত থাকক মই কল্যাণ গগৈৰ ওচৰলৈ যাব বিচাৰিছো প্লিজ কল্যাণ গগৈ নাই প্ৰথমতে মই দুইজনকে অনুৰোধ কৰিছো ভাষাবিলাক যিবোৰ শব্দ প্ৰয়োগ কৰিছে প্ৰয়োগবিলাক কৰোতে অকমান আপুনি আপোনাৰ চৰকাৰৰ এইটো পলিচি নেকি এইখন দেশৰ ভাৰতীয় নাগৰিক এজনক অন এয়াৰ তেওঁলোকে বাংলাদেশী বুলি ক'ব ইমতিয়াজ অলপ সংযত হৈ অলপ সংযত মই অনুৰোধ আপোনালোকে দিছে নেকি মই জ্যেষ্ঠ হিচাপে